একো আনিব নোৱাৰে একো নহয় খাম্পা হওক চন্দন হওক বা কোনোবাই হওক একো কৰিব নোৱাৰে BTCত একো কৰিব নোৱাৰে BTCত মই আছো মই কাম কৰি যাম আৰু ৰাইজ আছে কাকো ভয় কৰা মানুহ নহয় মই আৰু মই চিন্তাও কৰা নাই BTCত যে কিবা নষ্ট হ'ব মই ভাবাই নাই খাম্পা কৈছে কিবা ক্ষতি হ'ব নেকি চবে ভাবি আছে কিন্তু ক্ষতি নহয় আৰু খাম্পাটো মই কৈছো প্ৰমোদে মোৰ লগত যোগাযোগ কৰিছিল হয় এইটো লৈ যা বুলি কৈছো মই সেইটোৱে আজিৰ দিনত ইলেকশ্যন হলে আমি 25টাত তলত নাপাই কথা এইটোৱে দে আজি হ'ল 23rd বড়োলেণ্ড ডে 23rd বড়োলেণ্ড ডে এইটো আমি প্ৰথম কাৰ্যসূচী হিচাপে BTC ছেক্ৰেটাৰিয়েটত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মক আমি শ্ৰদ্ধাঞ্জলি জনাই আহিছো ইয়াৰ পিছত আমি নেশ্যনেল ফ্লেগ আমি হোইষ্ট কৰিছো ইয়াৰ পিছত আমি এতিয়া 2624 যিটো মাৰ্চাৰ্ছ সিহঁতক আমি শ্ৰদ্ধাঞ্জলি জনাই আছো ইয়াৰ পিছত আমাৰ ৰাজহুৱা মিটিং হ'ব যেন হওক এইটো যিটো BTC চুক্তি সেইটো ঐতিহাসিক চুক্তি কনষ্টিটিউচনেল আৰু সবে জানে এই BTC চুক্তিৰ দ্বাৰা দি BTC অঞ্চলত কি হৈছে হোৱা নাই সবে জানে মই ক'ব লগা একো নাই আৰু এই চুক্তিত সকলো জাতি জনগোষ্ঠীৰ অৱদান আছে সেইটো সবে জানে আমি সকলো জাতি জনগোষ্ঠীৰ পৰা সঁহাৰি পাইছো অসমীয়াই হওক বেংগলী হওক নেপালী হওক ৰাজবংশী হওক বা আদিবাসী হওক বা নাথযোগী হওক বা সত্যধৰে হওক সকলো জাতি জনগোষ্ঠীৰ পৰা আমি সঁহাৰি পাইছো সহায় পাইছো সেইকাৰণে আমি 2003 চনত 10 ফেব্ৰুৱাৰীত সেই চুক্তিটো আমি কৰিব পাৰিছো আৰু সকলোৰে অৱদান আছে আৰু এই চুক্তিৰ দ্বাৰা দি আমি BTC অঞ্চলত কি কৰিব পাৰিছে পৰা নাই সবে জানে আৰু আমি সবকে সন্মান কৰো আৰু ভৱিষ্যত যাতে আমি আকৌ ইয়াতকে আৰু যাতে বেছি কাম কৰিব পাৰে তাৰ কাৰণে আমি ভগৱানৰ ওচৰত ঈশ্বৰৰ ওচৰত আল্লাহৰ ওচৰত মই প্ৰাৰ্থনা কৰিছো কথা সেইটোৱে ৰাজনীতি একো নহয় 2025ত BPF দল হিচাপে অকলে নিৰ্বাচন খেলিব আৰু BPF চৰকাৰ গঠন কৰিব এইটো 100% খাটাং ইয়াত কোনো শক্তিয়ে আমাক ৰখাব নোৱাৰে BTC চুক্তিৰ পিছত BTR চুক্তি আৰু পুনৰ হৈছে BTR চুক্তিত এইটো একো নাই এইটো পিছ এগ্ৰিমেণ্ট ইয়াত কোনোবা দফাটো যে ইমপ্লিমেণ্ট কৰিব লাগে সেইটো নাই খালি একটাই আছিল যে যেহেতু ইয়াত এই শান্তি চুক্তিত NDFB ইনভলভ আছে NDFBৰ কেডাৰ বা লিডাৰসকলে জেলৰ পৰা ওলাব লাগিছিল বা ইহঁতৰ কেছটো শেষ হ'ব লাগিছিল সেইটোৱে আছে বেলেগ একো নাই বেলেগ একো নাই ইয়াত আপোনালোকেই জানে কথা সেইটোৱে GSPৰ লগত কিবা বুজাবুজি হৈছে নেকি ছাৰ কাৰো লগত বুজাবুজি হোৱা নাই আমি আলোচনা কৰিম GSP যদি আমাক সহায় কৰিব বিচাৰে আমি আদৰি ল'ম বাছ খাম্পাই UPPLত যোগদান কৰি কালেক্টিভ ডিচিশ্যন নোহোৱাৰ কাৰণে আহিছে বুলি কৈছে এইটো খাম্পাৰ কথা আজিৰ দিনত 15 বছৰ 17 বছৰ আমি চৰকাৰ চলাই আহিছো একেলগে খাম্পাৰ কথা এইটো খাম্পাই বা কি চিন্তা কৰি গৈছে মুঠতে খাম্পায়ে আমাৰ কাৰণে যে কিবা হাৰ্ম কৰিব পাৰিব সেইটো মই কেতিয়াও ভাবা নাই একো কৰিব নোৱাৰে মই আছো স্যাৰ যেহেতু কৈছে কিবা যোগাযোগ আছে প্ৰমোদ বড়ো যোগাযোগ নেকি স্যাৰ কাৰ লগত তেনেকে দলৰ মাজতে এপ্লিকেশ্যন কৰিছে এইটো এপ্লিকেশ্যন দিয়াৰ লাষ্ট দিনটো 15 তাৰিখ লাষ্ট ডেট আৰু আছে বহুত হৈছে আৰু আহিব সংখ্যাটো কিমান ছাৰ সংখ্যাত 40টা সমষ্টিত 120 হৈছে তাৰ আগতে 17টা পাই চৰকাৰ কৰিব পাৰিলে সুবিধা হৈছিল এইবাৰ সিচুৱেশ্যন সব সময় একে নাথাকে আপোনালোকে চাওক আপোনালোকক মই দেখাই দিম BPF চৰকাৰ কৰিব UPPL চৰকাৰ নকৰে UPPL আজি চৰকাৰ নহব সেইটো গম পাই আছে প্ৰমোদ বড়োই সেইকাৰণে হাহাকাৰ লাগি আছে কিবা কিবি বকি আছে কিন্তু চৰকাৰ BPF কৰিব আপোনালোকে নিশ্চিন্ত থাকক আগৰ নিচিনা আপোনালোককো মই ফেচিলিটি দিম দে CM ছাৰে কৈছে এইটো সেপ্টেম্বৰত হ'ব BTC ইলেকশ্যন নাই এইটো ছেপ্টেম্বৰত হয় না এপ্ৰিলত হয় সেইটো
গভৰ্ণমেণ্ট অফ আছামৰ বা ইলেকশ্যন কমিশ্যনৰ কথা ছেপ্টেম্বৰ হ'লেও BPF চৰকাৰ বনাব, এপ্ৰিল মাহত কৰিলেও BPF চৰকাৰ কৰিব, সেইটোৱে। তাৰ আপোনাৰ আকৌ জিলে বা নাই যাব পাৰে মইতো যোৱা নাই না, আপোনালোকে দেখা নাই অল ইণ্ডিয়াত কিমান MLA মন্ত্ৰীবিলাক পাৰ্টি সলনি কৰিছে, তথাপিও একো হোৱা নাই। আমাৰো যাব পাৰে কোনোবা, যোৱাৰ কোনো আপত্তি নাই, কিন্তু মই আছো। আপোনাৰ বোলে নমিনেশ্যন দিবলৈ মানুহ নাথাকা হ'ব পিছত কমত পৰে কৈছে। কমলো যাম বা এইবিলাক কথা হয় দেই।